যাত্ৰা আৰম্ভ কৰিবলৈ লৈছোঁ। আজি আমি ওলাইছোঁ লখিমপুৰৰ এখনেই প্ৰসিদ্ধ থান বাসুদেৱ থানলৈ। এয়া গাড়ী ড্ৰাইভ কৰিছে আমাৰ মিষ্টাৰে, ভাইটি আছে, মা আছে, আমি ঘৰৰ সকলো সদস্য আছোঁ। খুব ভাল লাগিছে যাত্ৰাটো, আজি ভাল হ'ব আশা কৰিছোঁ। আৰু আপোনালোকক আমি ঠাইখনৰ কিছু আভাস দি যাবলৈ চেষ্টা কৰিম। লগতে মই যিখিনি পাৰোঁ ইয়াৰ লগত জড়িত তথ্য আৰু অকণমান দিবলৈ চেষ্টা কৰিম। ছফ্ট মিউজিক আৰু লং ড্ৰাইভ এটা খুব এক্সেলেণ্ট কম্বিনেশ্যন। এয়া ৰাতিপুৱাৰ ঘিলামৰা টাউন। ভাল লাগিছে জাৰ্ণিটো কৰি। আমাৰ ড্ৰাইভাৰৰ মুখখন দেখি পাবলৈ নাই, তেখেতে গাড়ী চলোৱাত ব্যস্ত। এয়া আমি আহি আছোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি বৰ্তমান ঘিলামৰাৰ পৰা বাসুদেৱ থান অভিমুখে যাত্ৰা কৰিছোঁ পৰিয়ালে। প্ৰথম গাড়ী চলাই নিজৰ পৰিয়ালৰ লগত আমি আহিছোঁ। বতৰ পৰিষ্কাৰ, সকলোৰে মনবিলাকো ফৰকাল হৈ আছে। আশা কৰিছোঁ আমাৰ এই যাত্ৰা শুভ হ'ব। আৰু লোকেশ্যনটো কি হ'ব বাৰু এইটো? লোকেশ্যনটো বৰ্তমান আমাৰ যিটো ঢকুৱাখানা ৰোডত যাব লাগিব। ঢকুৱাখানাৰ পৰা আপোনাৰ বাসুদেৱ থানলৈ প্ৰায় 17 কিলোমিটাৰমানৰ ডিষ্টেঞ্চ হ'ব। সেয়াই আৰু এয়া আমাৰ পৰিয়ালৰ মেম্বাৰবিলাক, এতিয়া মা, আমাৰ 4জনীয়া মেম্বাৰ গৈ আছোঁ, ভাল লাগিছে। মাংগলিক কৰ্মত গৈ ভালেই লাগে যিহেতু, তাৰোপৰি তাতে মঠ মন্দিৰলৈ গৈ খুবেই ভাল লাগে। তাৰোপৰি বাসুদেৱ শ্ৰী শ্ৰী বাসুদেৱ থান লখিমপুৰ এখন খুবেই ইতিহাস প্ৰসিদ্ধ আৰু ঐতিহাসিক থান। ইয়াৰে বহুতো মহত্ব আছে। পিছৰ পৰ্যায়ত আমি সেইখিনি উল্লেখ কৰিবলৈ চেষ্টা কৰিম, আপোনালোকৰ আগত তুলি ধৰিবলৈ চেষ্টা কৰিম। আমি যিখিনি দেখোঁ আগলৈও দেখাই যাবলৈ চেষ্টা কৰিম। চাই যাব। শ্ৰী শ্ৰী বাসুদেৱ থানক নৰুৱা সত্ৰ বুলিও জনা যায় আৰু এইটো নৰ্থ লখিমপুৰ ডিষ্ট্ৰিক্টত ঢকুৱাখানাৰ নৰ্থ লখিমপুৰত অৱস্থিত। ইয়াৰ লোকবিশ্বাস অনুসৰি এই থানত ৰুক্মিণীয়ে শ্ৰীকৃষ্ণক প্ৰতিৰূপে পাবলৈ তেখেতৰ মূৰ্তি স্থাপন কৰি পূজা কৰিছিল, সেইবাবে ইয়াক শ্ৰী শ্ৰী বাসুদেৱ থান বুলি কোৱা হয়। মই যিখিনি তথ্য জানিব পাৰিছোঁ সেইখিনিয়ে আপোনালোকক দিবলৈ চেষ্টা কৰিছোঁ। আৰু তাৰোপৰি ইয়াতে যিহেতু মই উত্তৰ লখিমপুৰৰ বোৱাৰী আৰু এইটুকুৰা ঠাইলৈ আগতে মই অহা নাই, লাহে লাহে চিনাকি হৈছোঁ ঠাইবোৰ, গতিকে কিছু পৰিমাণে আভাসটো বুজাবলৈ চেষ্টা কৰিছোঁ মই জনা উপৰিও আৰু যিখিনি বৰ্তমানলৈকে জানিব পাৰিছোঁ পথবোৰ বিশেষকৈ বহুতেই ধুনীয়া, যাতায়াতৰ কোনো সমস্যা নাই, আহিব পাৰে আপোনালোকে। এয়া আমি বাসুদেৱ থান পাইছোঁহি আৰু লাহে লাহে। এয়া আমি মন্দিৰৰ ভিতৰৰ প্ৰৱেশদ্বাৰত আছোঁ, মানে সোমাবলৈ লৈছোঁ আৰু এয়া অকণমান আপোনালোকক দেখাই দিছোঁ ইয়াৰ তথ্যখিনি। আহি আছোঁ, এয়া মিষ্টাৰ, মা গৈ আছে, সকলো আমি গৈ আছোঁ লাহে লাহে। ভাইটিয়ে ইনষ্ট্ৰুমেণ্টবিলাক নমাই আহি আছে।
ৰাস্তাটো সঁচাকৈ ইমান সুন্দৰ, মোৰ আহি ইমানেই ভাল লাগিছে বুজাব নোৱাৰোঁ। বহু দিনৰ পাছত আচলতে আমি পৰিয়ালৰ সকলো সদস্য একেলগে ওলাই আহিছোঁ। তাতে ধৰ্মীয় অনুষ্ঠানবিলাকলৈ আহি মনটো খুবেই ভাল লাগে। পৰিয়ালৰ সকলো সদস্য যেতিয়া একেলগে থকা হয় আৰু একেলগে ফুৰিবলৈ বা এনেকুৱা অনুষ্ঠানবিলাকলৈ যেতিয়া ওলাই অহা হয়, মনবোৰ খুবেই ভাল লাগে। খোজকাঢ়ি গৈ আছোঁ। মই এতিয়ালৈকে ধৰিব পৰা নাই একচুৱেলি মন্দিৰ ইয়াৰ পৰা কিমানখিনি দূৰ হ'ব, তথাপিও আশা কৰিছোঁ বেছি দূৰ নহ'ব। মানুহ দুজন আগত গৈ আছে বুলি কৈছে ভাইটি। আমি লাহে লাহে গৈ আছোঁ। আমাৰ উদ্দেশ্য যিহেতু অলপ বেলেগ, কিছু উদযাপন কৰা, তাৰোপৰি কিছু ভাল লগা মুহূৰ্তবোৰ ৰেকৰ্ড কৰি ৰখা। পৰিৱেশটো খুবেই সুন্দৰ, আপোনালোকে আহি ভাল পাব। ঠাইটুকুৰা বহুত পৰিষ্কাৰ আৰু যথেষ্ট গছ গছনিৰে ভৰপূৰ, গতিকে একেবাৰে ফ্ৰেছ এয়াৰ। বৰটোকোলা চৰাই ইয়াত বহুত, এইবিলাক বৰটোকোলাৰ খুব ধুনীয়া বাসস্থান। আৰু ভক্তসকলে ইয়াতে ৰৈ আছে বহুতবোৰ। ভাল লাগিছে পৰিৱেশটো বৰ সুন্দৰ। ইয়াত জোতা চেণ্ডেল ৰখা জেগা ইয়াত। অঁ, ইয়াতে থ'লে ভাল হ'ব। ইয়াত চাকি জ্বলাবৰ কাৰণে এইফালে মানুহ ভক্তসকলে তাত লাইন পাতি আছে, বন্তি জ্বলাই। চাকিখন জ্বলাই লওঁ, ভাইটিয়ে জ্বলাবলৈ লৈছে। আমি এওঁ আৰু মই একেলগে জ্বলাম। মন্দিৰৰ পৰা আমি এতিয়া ওলালোঁ, খুবেই ভাল লাগিলে। আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। তেন্তে এতিয়া আমি উভতনি যাত্ৰা আৰম্ভ কৰিম। ঢকুৱাখানাত অকণমান বজাৰো কৰিম মিষ্টাৰৰ লগত। কি বজাৰ কৰিম নাজানো।